ৱালৰ টকাটো কৈ দে সেইটো আৰু ভাল পাব ঢেৰ কাহিনী আমি গৈছিলোঁ মই তাৰমানে প্ৰথম কথাটো কৈ দিওঁ মই জীৱনত বেছিভাগ কামেই কৰিলোঁ গান লিখিলোঁ গান গালোঁ এক্টিং কৰিলোঁ চিনেমা বনালোঁ চিনেমাত দৰকাৰী মানে য'ত দৰকাৰ তাত ডান্সো কৰিলোঁ আৰু মানে নকৰিবলগীয়া কাম নাই গোটেইখিনি কৰি পেলালোঁ সাংস্কৃতিক জগতত এটাই কাম কৰিব নোৱাৰিলোঁ মই ছবি আঁকিব নোৱাৰোঁ ছবি খুব মানে চেষ্টা দিওঁ কিন্তু বিৰাট বেয়া আঁকো ছবি চবেই কয় আৰু কিছুমানে এনেই মোৰ খং উঠিব বুলি পেলাই খুব ভাল হৈছে বুলি কয় নাই ভাল হৈছে মই নিজে গম পাওঁ ভিতৰত বুলি বৰ বঢ়িয়া হৈছে এইটো মই জানো কি হৈছে তাৰপিছত আৰু এই মানে ছবি আঁকিবলৈ মন গৈ থাকে খালী ৱাল দেখিলেই কিবা এটা আঁকো নেকি তো গৈ পেলাই ক'ত প্ৰগ্ৰেম আছিলে বেংগলতে ক'বা মালদাত প্ৰগ্ৰাম আছিলে বাকীখিনি জুবলিয়ে ক'ব এইটো শুনিবলৈ বৰ ভাল ঘটনাটো মালদাত প্ৰগ্ৰাম আছিলে গতিকে আমি প্ৰগ্ৰামৰ পিছত সেইবাৰ মোৰ হাজবেণ্ডো গৈছে মোৰ লগত অমিতাভ ত' অমিতাভে অকণ আঁকা মেলা কৰে যদিও মানে কোনো প্ৰফেচনেল ট্ৰেইন নহয় বহুত ধুনীয়া একচুৱেলি বাই প্ৰফেশ্যন ইণ্টেৰিয়ৰ ডিজাইনাৰ হয় কিন্তু তেনেকৈ গলিদাই খুব ভাল পায় অমিতাভৰ অঁকা মেলা তো সেইখন প্ৰগ্ৰামত অমিতাভো গৈছে মোৰ লগত আমি বেলেগ এখন হোটেলত আছিলোঁ আৰু গলিদা বেলেগ এখন হোটেলত আছিলে চ' প্ৰগ্ৰামৰ পিছত গলিদাৰ মানে সেইদিনাখন কিবা আঁকিবলৈ মন গ'ল আমাক ফোন কৰিলে তহঁতি ইয়ালৈ আহি যা আমি গ'লোঁ গলিদাই ক'লে চেক আউট কৰি আহি যা আমি ইয়াতে থাকি দিম ৰাতি খোৱা বেলা কৰি পেলাই আমি ওলাই যাম আৰু তাৰপিছত আমি যেতিয়া গৈ পাইছোঁ দেখিছোঁ ৱালত গলিদাই ডাঙৰ চকু এটা আঁকিছে আৰু চকুৰ পৰা চকু পানী বেলেগ বেলেগ চাইজৰ শ্বেপৰ চকু পানী তাৰপিছত গলিদাই ক'লে চকু খুব আঁকো চকু আঁকিলে তাৰ চকু সেইটো প্ৰথম চকু আমি তাৰপিছত বহিলোঁ 1 ঘণ্টাৰ ভিতৰত আৰু 6-7টামান চকু হ'ল মানে বিভিন্ন চাইজৰ বিভিন্ন শ্বেপৰ তাৰপিছত অমিতাভক ক'লে অমিতাভ তই আঁক চকু এতিয়া তোৰ চকু পানী চাওঁ মই কেনেকুৱা এতিয়া অমিতাভক চকু আঁকিব অমিতাভে ক'লে গলিদাই ইয়াত নাৰাকো বহুত খেলি মেলি ৱালত নাৰাকো আঁকচোন মই কৈছোঁ মাইকেল জেকছনে যেতিয়া তাজত আছিলে মাইকেল জেকছনে যোনখন ৱালত আঁকিছিলে সেই ৰুমটোত সেই ৱালখনত আঁকাৰ কাৰণে মাইকেল জেকছন থকা ৰুমটোৰ বোলে মানে তাৰ বোলে টেৰিফটোৱে বোলে বহুত বেছি পইচা লয় বিকজ মাইকেল জেকছন থাকি যোৱা আৰু মাইকেল জেকছনে অঁকা পেইণ্টিং আছে মানে পেইণ্টিং মানে কিবা ৱালত কৰা আৰ্ট আছে সেইটো কাৰণে স্কেচ কৰিছিলে কিবা মোক সেইটো গলিদাই ক'লে যে মাইকেল জেকছন যেতিয়া তাজত থাকি গৈছে মাইকেল জেকছনে অঁকা ৰুমটোৰ দামটো বেছি জানো নাই গতিকে আজি ময়ো আঁকি যাম এই ৰুমটোৰ দাম বাঢ়ি যাব বুলি কৈছে তাৰপিছত বহুত জোৰ কৰি আঁকিবলৈ দিলে অমিতাভে আঁকিলে মোকো আঁকুৱাইছে চকু ময়ো চকু আঁকিছোঁ তাৰপিছত আমি যিমানকেইটা আছিলোঁ চবেই বিভিন্ন ধৰণৰ চকু প্ৰকাণ্ড ৱাল এখনত মুঠতে ভয়ংকৰ অৱস্থা অকল চকু প্ৰথমতে আমি এখন গোটেইখন ৰুমটো মুঠতে চকু আৰু বিভিন্ন ধৰণৰ চকু পানী মানে বেলেগ বেলেগ কেনেকৈ এতিয়া কোনে কেনেকৈ ধৰিছে কিছুমান চকু পানীৰ নিচিনা লগাও নাই তথাপিও চকু পানী মুঠতে আপুনি সেইটো ৰুমত যদি থাকে মাইকেল জেকছনে অঁকা ৰুমটোৰ পইচা বেছি মানুহে দিব পাৰে সেইটো ৰুমত কোনো মানুহ থাকিব নোৱাৰিব আচলতে ইমান চকু হ'ল আমি ৰাতিপুৱালৈ আমি যাবলৈ হৈছে মই গলিদাক কৈছোঁ গলিদা তই কিন্তু গাড়ীত উঠিবি সোনকালে আমি কিন্তু সোনকালে ইয়াৰ পৰা ওলাব লাগিব নহ'লে ইয়াতে মানে হোটেলৰ মানুহে কিন্তু গণ্ডগোল কৰিব এতিয়া গলিদাই ক'লে আৰে কি ডাঙৰ কথাটো এইটো চাবিচোন এই ৰুমটো বোলে দামেই বাঢ়ি যাব বোলে আমি ঠিক গাড়ীত বহিছোঁ তাহাঁতি মানে চেক আউট কৰাৰ পিছত হোটেলৰ পৰা যেনেকৈ তেওঁলোকে এবাৰ ৰুমটো চেক কৰিবলৈ যায় চেক কৰি আহি গোটেই ৰুমটো চকু দেখিলে চকু দেখি পূৰা আমাৰ গাড়ীৰ পিছে পিছে দৌৰ আৰু গলিদাই কৈছে গাড়ীখন যিমান পাৰ সিমান স্পীডত চলা আমি লিটাৰেলি এয়াৰপৰ্টলৈ মানে একদম যিমান স্পীডত পাৰিছোঁ সিমান স্পীডতে গৈছোঁ আৰু এয়াৰপৰ্ট নহয় চৰি আমি ৰেলৱে ষ্টেচনত কিন্তু এতিয়া মই কথাখিনি কওঁতে যেনেকুৱা লাগিছে আপোনালোকে সেই মুহূৰ্তত থকাহেঁতেন বেছি গম পালেহেঁতেন কাৰণ তাৰ মাজত এনেকুৱা সৰু সৰু কিছুমান বহুত হৈছে বিভিন্ন ধৰণৰ গছো আঁকিছে তাৰ মাজত ডাঙৰ গছ আহঁত গছ আঁকিছে কিবা কিবি ঢেৰ গছো আঁকিছে গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান এই আমি যে সদায় কওঁ শিশু সুলভ মন অকল মন বুলি নহয় মানে গলিদা ক'ৰবাত সেই শিশুটো ক'ৰবাত থাকেই সদায় জাগ্ৰত কোন মুহূৰ্তত জাগ্ৰত হৈ যায় খালি আমি ক'ব নোৱাৰোঁ গতিকে তেনেকুৱা কিছুমান বহুত ঘটনা আছে